মই আৰু মই ধুনীয়াকৈ উলিয়াই নেপালত নিবলৈ ওলালোঁ। টংলা বাছ ষ্টেণ্ডত ৰেল ষ্টেচনৰ পৰা ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টি। এনেকৈ আমন জমনকৈ আহিলোঁ নেপালৰ পৰা ঘূৰি। মাৰো টোপনিও লাগিছে কিজানি, কি কৰিম। খৈৰাবাৰী পালোহি। আহি আৰু এতিয়া ৰঙিয়া পালোঁ। ৰঙিয়াত ৰৈ চকু বিষাই গ'ল। সময় বহুত লেট গাড়ী, ইমান পলম 1 ঘণ্টা লেট। কেইখন গাড়ী চকুৰ আগে যে পাৰ হৈ গ'ল গমেই নাই। নিজে যাবলগীয়াখন হ'লে আহিয়ে নাপায়। এনেকৈ কৰি থাকোঁ, বহি থাকোঁ, এনেকৈ সময় পাছ কৰি আছোঁ। আৰু কেইখন আহিছে মাৰো কিজানি আলহে লাগিছে ৰৈ। টাইমে পাছ নহয়। কি হ'ব আৰু যে কেইখন গাড়ী পাৰ হৈ গ'ল চকুৰ আগে হিচাপে নাই। হ'লেও গাড়ী অহা নাই। 10:15 সময়, 10:45 হ'লেও আহি পোৱা নাই গাড়ী। ইমান লেট হৈছে গমেই নাপাওঁ। ভূমিকম্প হোৱাৰ কাৰণেহে লেট হৈছে নেকি। সকলো এইখন যোৱাৰ পিছতহে আহিব। এইবাৰ আহিল আমাৰ পাল। কেনেবাকৈ জেনেৰেল ডবাত এটা উঠি চিট এটা ল'লোঁ, লৈ বহিলোঁ। মাৰ টোপনিয়ে ধৰিলে, ভাগৰো লাগিছে। টোপনিয়াই আছে। ষ্টাৰ্ট হ'ল ৰঙিয়াৰ পৰা গাড়ী এতিয়া। ব্ৰিজ নিবালো। চোৱা ৰাতিৰ ভিউজবোৰ কেনেকুৱা হৈছে চোৱা। গাড়ী সম্পূৰ্ণ খালী। ৰাতিপুৱাই গ'ল, হ'লেও আহি পোৱা নাই। পামহে আৰু। ধুনীয়া পৰিৱেশ ৰাতিপুৱা, মনোমোহা এয়া পতা খেতি, মৰাপাট। পালোহি, এইখিনিতে ৰখাই দিলে গাড়ী। এই যেন বুঢ়া এজন দেখিছেনে, ইয়াৰ এটা কাহিনী হৈছে। এই আগত ক'লা বেগ লৈ যোৱা কমান এজন দেখিছিলে নে, ইয়াতো বৰপেটাৰ পৰা আহিছিলে চকু চেকআপ কৰিম বুলি, কিন্তু বেগটোৱে হেৰাই গ'ল সিহঁতৰ।
বেগটো হেৰুৱা নাই, কোনোবাই ভুলতে বাছৰ পৰা বেলেগ বেগ সিহঁতৰ বেগটোহে উঠাই লৈ গ'ল। নাই, সৰু গাড়ীতহে ভুল হ'ল। কোনোবাই যদি চোৱা ভিডিঅ'টো, বেগটোৰ পৰা ফোন কৰি কৈ দিবা, নতুনকৈ কাপোৰো কিনি লৈছিল মানুহজন। এই ক'লা বেগটোহে, এইখিনিলৈকে ঠিকেই আছিল বেগটো, কিন্তু ৰিষ্টাটো ঠিকেই আছিল। সৰু গাড়ীত থোৱাৰ পিছতহে ভৰাইছে বেগটো। এই ক'লা বেগ এজন লৈ যাই থকা মানুহ এজন লৈ যোৱা বেগটো ভৰাইছে। সিহঁতে বা দেখুৱাব পাৰিলে নে নাইবা গমেই নাপালে। চেকআপত অহা এনেই যোৱা হেন পালে। এই বেগটো, ক'লা বেগটো, কোনোবাই পালে ফোন কৰি দিবা, তাতে ফোন নম্বৰটো আছে। এই বেগটো হেৰাল। এতিয়ালৈকে গমেই নাই, যেতিয়া মেডিকেল যাই পায় তেতিয়াহে গম পায় সিহঁতে বেগটো যে সলনি হৈছে। গাড়ী ড্ৰাইভাৰজনেহে বেলেগক দিলে, সৰু গাড়ীৰ। বাছত উঠিছিলোঁ, এইখন বাছৰ পৰা বেলেগখন বাছত উঠোঁতেহে সলনি হ'ল নে কিবা, গমেই নাপালোঁ। এইটো হৈছে জলপাইগুৰি ষ্টেচন। আৰু অকণমান পিছত আমি নেপাল সোমাম আৰু। এই বেগটো হেৰালে। আমি নেপাল সোমাই গ'লোঁ। এই দাদাজনে ভুলতে ক'ৰবাত থৈহে দিলে নেকি। নেপালৰ টাউনৰ ভিডিঅ'। ভিডিঅ'টো লাগি ধৰিল যে। নেপালৰ ছবি। ভালে লাগে নেপাল টাউনখন, পৰিষ্কাৰ আছে। কিছু সময়ৰ পিছত আমি মেডিকেল পামহে আৰু। এয়া মেডিকেল পালোহি বীৰটামত। ভিডিঅ'টো সম্পূৰ্ণকৈ নোহোৱাৰ বাবে দুখিত, বেয়া নাপাওঁ। এইটো হৈছে বীৰটামত মেডিকেল, আই হস্পিটেল, ডেণ্টেল, অপাৰেশ্যন থিয়েটাৰ সোমোৱা।
এইবিলাক বেমাৰী এইজনী আমাৰ মায়ে চকুত চেকআপ অপাৰেশ্যন কৰি আহে ৰেষ্ট লৈ আছে ৰেষ্ট ল'লে কি হ'ব আজি ইয়াতে ৰেষ্ট লৈ থাকিবই লাগিব বোলে